মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ অৰ্থাৎ ফাইনেল ইয়েৰৰ ৰাজনীতি বিজ্ঞানৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ দ্বিতীয় অধ্যায় দ্বিৰাষ্ট্ৰবাদ বা দ্বিমেৰুৰ অৱসান দ্য এণ্ড অফ বাইপোলাৰিটিৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত আমি প্ৰতিটো প্ৰশ্ন আৰু উত্তৰ কভাৰ কৰিবৰ কাৰণে চেষ্টা এটা চলাইছোঁ। আহক বেছি দীঘল নকৰি ভিডিঅ'টো আমি আগবঢ়াই লৈ যাওঁ।